এইটো হ'ল ইলেকশ্যন BTC ইলেকশ্যন হওক কাৰ্বি আংলঙৰ ইলেকশ্যন হওক বা ৰাভা হাছঙৰ ইলেকশ্যন হওক বা অসমৰ এছেম্বলি ইলেকশ্যন হওক অসমত যিমান পলিটিকেল পাৰ্টি আছে সবেই পাৰ্টিচিপেট কৰিছে এইবাৰ BTC নিৰ্বাচনতো কংগ্ৰেছো পাৰ্টিচিপেট কৰিব কংগ্ৰেছ বা UDF বা BJP বা কোনোবা দলে ইলেকশ্যন খেলিব বুলি আমাৰ দলটো যে কিবা কহা হ'ব কিবা নষ্ট হ'ব বা ক্ষতি হ'ব সেইটো নহয় সবে খেলিব আমি শুনা পাইছোঁ BJPও খেলিব সব জায়গাত UPPও খেলিব UDFও খেলিব কংগ্ৰেছো খেলিব কোনোবা কংগ্ৰেছৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই আহি পেলাই কিবা কৈছে ইয়াৰ কাৰণে আমাৰ BPF দলৰ কিবা ক্ষতি হ'ব এইবিলাক নহয় BPF দল আগত যেনেকৈ আছে এনেকৈ আছে এইবাৰ আৰু বেছিহে মজবুত হৈছে কোনো ক্ষতি কৰিব নোৱাৰে BPF দলক কথা হৈছে মুখ্যমন্ত্ৰী আহি আছে বিটিআৰ 5 দিন থাকিব বিটিআৰ মানে কি বিটিআৰ BTC আহিব কোকৰাঝাৰত আহিব বুলি আমি শুনিছোঁ 4-5 বহিব তাৰ মানে কি ইয়াৰ মিনিটো কি বুজায় প্ৰমোদ বড়ো আছে কোকৰাঝাৰত চিফ হৈ পেলাই বিটিআৰৰ বা BTC চিফ হৈ পেলাই আছে কি কাম কৰি আছে তাৰমানে জিৰ' আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব লগা হ'ল আহাতো এনে নাহিব কিবা একটাতো চাব কি কৰিছে কি কৰা নাই তাৰমানে কিবা একটা ভুল কাম কৰিছে BTC উন্নয়নৰ ক্ষেত্ৰত ভালকৈ কাম কৰিব পৰা নাই নিশ্চয় যাৰ ফলত কোনো অসমৰ চিফ মিনিষ্টাৰে কোকৰাঝাৰত 4-5 দিন থকাৰ ৰেকৰ্ড নাই থাকিব লগা হৈছে কিয় কিবা একটা আছে ভিতৰত এইকাৰণে আজি BTC স্বাৰ্থত আহিব বুলি কৈ আছে BTC উন্নয়নৰ স্বাৰ্থত চাবৰ কাৰণে আহিব ভাল কথা কিন্তু প্ৰমোদ বড়োই কি কৰিছে অসমৰ বহুত চিফ মিনিষ্টাৰ কোকৰাঝাৰত আহে নলবাৰীত আহে ডিব্ৰুগড়ত যায় বা ক'ৰবা যোৰহাটত যায় এনেকুৱা 4-5 দিন থকা দেখিছে কোকৰাঝাৰত থাকিব লগা হৈছে বা হ'ব এই প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়ো জিৰ' একো কাম কৰা নাই দৌৰি পেলাই যাবহি কিবা আপুনি আপোনাৰ নিজৰ সমষ্টি হাৰিব এইবিলাক কথা পাতি লাভ নাই বেলেগ কথা পাতক এইবিলাক ফাংফুং কথা পাতি লাভ নাই প্ৰমোদ বড়োৱে একো কাম কৰিব পৰা নাই এইকাৰণে আজি BTC উন্নয়নৰ স্বাৰ্থত চেকিঙৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিব বুলি 4-5 দিন থাকিব বুলি কৈ আছে এইটো কি মিনিংটো কি তাৰমানে একো কৰিব পৰা নাই প্ৰমোদ বড়োৱে জিৰ' যাৰ ফলত আজি CM ডাঙৰীয়া আহিব লগা হৈছে আহিব যাব এনেকুৱাই আছিল কিয় 4-5 দিন থাকিব লগা হৈছে তাৰমানে চাব লগা বহুত আছে প্ৰমোদ বড়ো জিৰ' একো কাম কৰা নাই প্ৰমোদ বড়ো আজিলৈকে স্পষ্ট ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি ক'ব পৰা নাই পলাই আছে দিল্লী পলাই আছে এইফালে নাগপুৰতো যায় দিল্লীতো যায় এতিয়াও জাগাত নাইতো না আহিছে নাকি যোৱাকালিতো দিল্লীত না ক'ত আছিল নাগপুৰত আছিল আজি আহিছে না নাই মই নাজানো পলাই আছে ই সাহস নাই UPPলে সাহস নাই আমি অকলে নিৰ্বাচন খেলিম বুলি কিন্তু BJPটো স্পষ্ট কৰিলে আমি অকলে খেলিব কংগ্ৰেছেও অকলে খেলিব বুলি কৈ আছে কিন্তু সেইদিনা আমি শুনিছোঁ প্ৰমোদ বড়োৱে কংগ্ৰেছৰ লগত কথা পাতিছে বুলি আহক দেই হ'ব আমাৰ BPF দলৰ বাপুগী সমষ্টিৰ যিটো ইয়ক কমেন আৰু BSFৰ যিটো কৰ্মী সভাত যথেষ্ট মানুহ আছে আৰু যেটো দেখিবলৈ পাইছে বাওকুঙ্গী হিচাপেতো আগতেও জিকিছে এইবাৰো আমি জিকিম খুব ভাল পজিশ্যন বাওকুঙ্গী হিচাপে আৰু এণ্টায়াৰ BTCত আমি যেটো চাই আছোঁ BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে আৰু আমি জানো আমি শুনিবলৈ পাইছোঁ সব দলে এইবাৰ BTCত নিৰ্বাচন খেলিব কংগ্ৰেছও খেলিব BJPও খেলিব UDFও খেলিব UPPও খেলিব মুঠতে অসমৰ যিমান পলিটিকেল পাৰ্টি আছে সবে খেলিব বুলি মই শুনি আছোঁ যিমানেই নহওক কিয় আমি BPF হিচাপে এবছলুট আমি পাব আমাৰ পজিশ্যনটো সবতকৈ 1 নম্বৰত আছে কথাটো নতুন আজি আনুষ্ঠানিকভাৱে বিটিছে তাৰপিছতে মই নামবিলাক গাই দিছোঁ এজন এজনকৈ আহি যাব এজনকৈ ভাল পাই আনুষ্ঠানিকভাৱে BPF দলত জইন কৰিব চানচুমা ব্ৰহ্ম
মিজিং ইছলাৰী, পাচান ইছলাৰী, সঞ্জীৱ ব্ৰহ্ম, শামসুমা ইছলাৰী, শিশুৰাম নাৰ্জাৰী, বিক্ৰম ব্ৰহ্ম, মধু বসুমতাৰী, মিজিং ইছলাৰী। বামুণগাঁও পাৰ্ট 1ৰ পৰা শহীদুল হক, জাহানুৰ ইছলাম, শাহিনুৰ ইছলাম, ৰাজু হুছেইন, শাহিনুৰ ইছলাম, কাদের আলী। বামুণগাঁও পাৰ্ট 1। তাৰপিছতে আমি মাতিম হৰিদলৰ পৰা হামিদুল ইছলাম, নীলচান মণ্ডল, আহমেদ আলী, হুকুম আলী, কুৰমান, দীপাংকৰ সেন, বিশ্বজিৎ সেন, প্ৰসেনজিৎ দত্ত, জিৎ দাস, অমৰনাথ দে, দেৱাশিষ সাহা, কেদাৰনাথ দে, পীয়ুষ দে, পাল, বিপুল সাহা, সুপ্লতা, রফিক আলী, দিলবার আলী, সুপুর উদ্দিন, রশিদ আলী, সুরেন আলী, লাল বানু, সুপিয়া বিবি, লাল বানু, সুপিয়া বিবি, রেহেনা বিবি, কুলসুমা বিবি, আনোয়ার হুসেন, বাসিরান বিবি, অমিশা বিবি, হাজেৰা বিবি। বহুত লিডাৰ আছে আমাৰ লগত। ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ, বছাইগাঁৱৰ মেলা গান খন্দা ছিংগাৰ, গান গোৱা বা মোবাইল চাব, বড়ো গান কাৰ নাম আগত আহিব? এই বিগ্ৰাই, এই কপিলাই, এই যে বিগ্ৰাই। আমাৰ বড়ো মানুহবিলাক আৰু সুলেখা কৈ আহে, সুলেখা অহা নাই আজি। ইহঁতিটো চবচে টপ, যিমান কয়লা আপোনালোকে জানে, বিগ্ৰাই, কৌথৌ, সুলেখা, এইটোৱে মিथिবাই। বিশ্ৰাম নাম আমি চিকু খাওয়াই জানো বছৰৰ পৰাই আমাৰ লগত আছে, কাম কৰি আহিছে। বড়ো জাতিয়ে যেতিয়ালৈকে আন্দোলন কৰিছিল এই সময়ৰ পৰাই আমাৰ লগত আছে। বড়ো জাতিয়ে যেতিয়া আন্দোলন কৰিছিল এই সময়ৰ পৰাই আমাৰ লগত একেলগে আছে। এইটো মল্লাটো খালি মল্লা বুলি যাব, নামটো নাজানে। একেলগে আলোচনা যিটো মিটিং, ইয়াত উপস্থিত আৰু উপস্থিত আপোনাৰ